হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ কাৰণে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমি ডিছকাছ কৰিম ক্লাছ 10ৰ আছামিছৰ কমন কুৱেশ্যনছ। আৰু ভিডিঅ'টো এনেই নহয়, কুৱেশ্যন পেপাৰ আৰু কুৱেশ্যন বেংক ৰিচাৰ্চ কৰাৰ পিছতহে ভিডিঅ'টো বনোৱা হৈছে। আৰু ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা, আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তেন্তে আহক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তোমালোকে সূচীপত্ৰত চোৱা পদ্যাংশ। ইয়াত তোমালোকৰ 5টা চেপ্টাৰ আছে: বৰগীত, জিকিৰ, প্ৰহস্তি, মই, অসমীয়া, দৃষ্টান্তৰ। আজি এই 5টা চেপ্টাৰৰ পৰা তোমালোকক মই কমন কুৱেশ্যনছ দিম, আৰু মই যিকেইটা কুৱেশ্যনছ দেখুৱাই দিম সেইকেইটাই তোমালোকৰ 2027 চনত 100% চিয়'ৰ কমন আহিবই। তোমালোকে সেইটো টেনশ্যন নল'বা। এতিয়া আমি চাই লওঁ কি কমন কুৱেশ্যনছ আছে। প্ৰথম চেপ্টাৰটো হৈছে বৰগীত। ইয়াৰ লেখক হ'ল শ্ৰী শ্ৰী মাধৱদেৱ। তোমালোকে ৰাগ বসন্ত আছে, ইয়াৰ ওপৰত তোমালোকৰ কুৱেশ্যন আহে 1 মাৰ্কৰ। ৰাগ বসন্ত সেইটো তোমালোকে চাবা। নেক্সট তোমালোকে কবি পৰিচয়, শ্ৰী শ্ৰী মাধৱদেৱ, এইখিনি তোমালোকে চাব লাগিব। এইখিনি ওপৰে তোমালোকে পঢ়ি থৈ দিবা। ইয়াৰ পৰা যদি আহে তোমালোকৰ কবি পৰিচয়ৰ বিষয়ে যদি লিখিবলৈ আহে তেন্তে তোমালোকে বনাই লিখি দিবা। আৰু ইয়াত বহুতো শ্বৰ্ট কুৱেশ্যন আছে, তোমালোকে সেইখিনিও পঢ়িব লাগিব। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল? শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত 1489 চনত জন্ম হয়। আৰু এইটো চাবা, শ্ৰী শ্ৰী মাধৱদেৱৰ কীৰ্তিস্তম্ভ হ'ল নামগুহা। আৰু এইটো চাবা আখ্যানমূলক ৰচনা। শ্ৰী শ্ৰী মাধৱদেৱৰ আখ্যানমূলক ৰচনাৰ 2টা নাম লিখা। এনেকৈ আহিব পাৰে: ৰাজসী কাব্য, আদিকাণ্ড, ৰামায়ণ। যদি আহে এনেকৈ লিখি দিবা। আৰু তত্ত্বমূলক ৰচনা এইটো আহিব পাৰে নাট, ঝুমুৰা। এই 4টা চাই যাবা। ইয়াৰ পৰা যিকোনো এটা তোমালোকৰ 2027 চনত মেট্ৰিক পৰীক্ষাত আহিব পাৰে। নেক্সট তোমালোকে চাব লাগিব আৰু বৰগীতৰ লক্ষণ। এইকেইটা তোমালোকে স্কিপ কৰিব পাৰা। 2026 চনত আহিছিলে, ৰিপিট কেতিয়াও নহয়, সেইকাৰণে তোমালোকে এইকেইটা ডাইৰেক্ট স্কিপ কৰিব পাৰা। এইকেইটা পঢ়িব নালাগে। পিছত তোমালোকে ইয়াৰ পৰা আৰু এটা কুৱেশ্যন আছে: ব্ৰজাৱলী ভাষাৰ মূল বেটি হ'ল মৈথিলী। এইটো আহিব পাৰে 1 মাৰ্কৰ কাৰণে, এইটো ভালকৈ চাই ল'বা। ব্ৰজাৱলী ভাষাৰ মূল বেটি হৈছে মৈথিলী। নেক্সট তোমালোকে চোৱা প্ৰশ্নাৱলী। বাপ বিষয়ক 1ৰ কোনকেইটা চাব লাগিব? ক। ইয়াৰ পৰা গোটেইখিনি চাবা। আৰু 1 মাৰ্কৰ দ্বিতীয় নম্বৰ যিটো আছে মোহপাহ মানে কি, এইটো স্কিপ কৰিব পাৰে, এইটো নাহে 2027 চনত। নেক্সট তোমালোকে চাব লাগিব 3 নম্বৰটো, বৰগীতৰ ৰচকৰ চমু পৰিচয় দিয়া। আৰু বৰগীতৰ মূল ভাৱ 2 নম্বৰটো, এইটো তোমালোকে ব্যাখ্যা পঢ়িলে ইয়াৰ পৰা বনাই লিখি দিবা। 2 নম্বৰটো পঢ়িব নালাগে। আৰু 4 নম্বৰৰ পৰা তোমালোকৰ চাব লাগিব ক আৰু গ, এই 2টা চাবা। আৰু 5 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট হয়, এইটো ভালকৈ চাবা। আৰু 6 নম্বৰটো স্কিপ কৰিবা ডাইৰেক্ট। বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। SSLC 2026ত আহিছিল, এইটো 2027ত নাহে। ভাষা বিষয়ক, ইয়াৰ পৰা তোমালোকে চাব লাগিব 1 নম্বৰটো চাব লাগিব শব্দকেইটাৰ আধুনিক ৰূপ লিখা। এইকেইটা চাই ল'বা। আৰু 2 নম্বৰটো চাবা ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এইটো 2027 চনৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়, এইটো ভালকৈ চাই ল'বা। নেক্সট তোমালোকৰ চেপ্টাৰটো আছে জিকিৰ। ইয়াৰ লেখক হ'ল আজান ফকীৰ। জিকিৰৰ বিষয়ে তোমালোকৰ চমুটোকা আহিব পাৰে, মেট্ৰিক পৰীক্ষাত বহুতবাৰ আহিছে, এইটো ভালকৈ চাই ল'বা, ইম্পৰ্টেণ্ট আছে। নেক্সট তোমালোকৰ চাব লাগিব কবি পৰিচয়খিনি ভালকৈ অলপ চাবা। ইয়াৰ পৰা শ্বৰ্ট কুৱেশ্যন আছে, বা আজান ফকীৰৰ বিষয়ে লিখিবলৈ দিলে ইয়াৰ পৰা লিখি দিলে হৈ যাব। আৰু শ্বৰ্ট কুৱেশ্যন ইয়াৰ কবি পৰিচয়ৰ পৰা এইটো আহিব পাৰে: তেওঁৰ আচল নাম হজৰত শ্বাহ মিলন। আজান ফকীৰৰ আচল নাম হৈছে হজৰত শ্বাহ মিলন, এইটো চাই ল'বা। নেক্সট তোমালোকে চাব লাগিব ইয়াৰ পৰা আৰু জিকিৰৰ বিষয়ে আহিলে ইয়াৰ পৰা বনাই লিখি দিবা। বাপ বিষয়ক, ইয়াৰ পৰা তোমালোকে পঢ়িব লাগিব 1 নম্বৰৰ পৰা খ, গ, এই 2টা পঢ়িবা। নেক্সট তোমালোকে পঢ়িব লাগিব 2 নম্বৰৰ পৰা ৰহম, কুতুব, বান্দা। এইকেইটা মষ্ট ইম্পৰ্টেণ্ট হয়, এইকেইটা ভালকৈ চাবা। 3 নম্বৰটো
চোৱা, মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনেহালে হলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। এইটো 2027 চনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। এইটো ভালকৈ চাই যাবা, এইবাৰৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়। নেক্সট 4 নম্বৰ ব্যাখ্যা কৰা। ইয়াৰ পৰা তোমালোকে চাব লাগিব গ নম্বৰটো চাবা, হজাৰ মইনাটিৰ অনেক যুগতি, দেউমাৰি পাৰ হলে এৰিলে পিৰিতি। এইটো আহিবলৈ বহুত চান্স আছে 2027 চনত। আৰু ক খ এইকেইটা স্কিপ কৰিব পাৰা। খটো ডাইৰেক্ট স্কিপ কৰিবা, কাৰণ 2026 চনত এইটো আহিছিলে, এইটো এইবাৰ নাহে। তোমালোকৰ হাফ ইয়াৰলিত আহিব পাৰে, বাট ফাইনেলত এইকেইটা কুৱেশ্যন নাহে। মই যিকেইটা তোমালোকক পঢ়িবলৈ মানা কৰি আছোঁ, মই যিকেইটা দি আছোঁ সেইকেইটা তোমালোকে পঢ়িবা। তোমালোকে যিহেতু ফাইনেলত ভাল এটা ৰিজাল্ট কৰিবলৈ আশা আছে। তো গ নম্বৰটো পঢ়িবা, হজাৰ মইনাটিৰ অনেক যুগতি, দেউমাৰি পাৰ হলে এৰিলে পিৰিতি। নেক্সট ভাষা বিষয়ক সমাৰ্থক শব্দ লিখা, এইকেইটা চাই ল'বা 1 নম্বৰৰ কাৰণে। নেক্সট তোমালোকৰ আৰু এটা মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ হৈছে প্ৰহস্তি। ইয়াৰ লেখক হ'ল ৰঘুনাথ চৌধুৰী। এই চেপ্টাৰটো HSLC 2027 কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়, কাৰণ এই চেপ্টাৰৰ পৰা 2026 চনত লং কুৱেশ্যন ইমান অহা নাই। সেইকাৰণে 2027 চনত এই চেপ্টাৰৰ পৰা তোমালোকৰ লং কুৱেশ্যন আহিবলৈ বহুত বেছি চান্স আছে। তোমালোকে লং কুৱেশ্যন কেইটা এই চেপ্টাৰৰ পৰা ভালকৈ চাবা। তথাপিও মই কেইটামান কমন দি দিছোঁ, চাই লোৱা। 1 নম্বৰৰ পৰা গহ নম্বৰটো স্কিপ কৰিব পাৰা, আৰু উঙ নম্বৰটো স্কিপ কৰিবা, আৰু বাকী যিকেইটা আছে এইকেইটা পঢ়ি ল'বা। ক খ গ পতাংশ, এই 4টা তোমালোকে চাই ল'বা, বহুত ইম্পৰ্টেণ্ট আছে। নেক্সট তোমালোকে চাব লাগিব 4 নম্বৰটো, 6 নম্বৰটো, আৰু এটা কথা মনত ৰাখিবা, 5 নম্বৰটো চোৱা, প্ৰহস্তি কবিতাটোৰ মূল ভাৱ লিখা। যদি তোমালোকৰ মূল ভাৱ আহে, কেনেকৈ লিখিবা তোমালোকে, ইয়াতে ব্যাখ্যা পঢ়িবা নহয়, ব্যাখ্যাৰ পৰা বনাই তোমালোকে মূল ভাৱখিনি লিখি দিবা, তোমালোকৰ ফুল মাৰ্ক পাই যাবা। তোমালোকৰ মূল ভাৱ পঢ়িব নালাগে। যেনেকৈ মই ইয়াত 6 নম্বৰটো কমন দিছোঁ, যদি মূল ভাৱ আহি যায় তে ব্যাখ্যাটো লিখি থৈ আহিবা, তোমালোকৰ হৈ যাব। আৰু 7 নম্বৰৰ পৰা তোমালোকৰ পঢ়িব লাগিব ক খ, আৰু ভাষা বিষয়ক গোটেইখিনি পঢ়িব লাগিব 1 2 3। নেক্সট তোমালোকৰ চেপ্টাৰটো হৈছে মই অসমীয়া। লেখকৰ নাম হৈছে চৈয়দ আব্দুল মালিক। এই চেপ্টাৰৰ পৰা তোমালোকৰ আহিব 1 নম্বৰৰ পৰা ক খ গ উঙ, এই 4টা চাবা। আৰু 2 নম্বৰটো চাবা, 3 নম্বৰ, 6 নম্বৰ আৰু 8ৰ গহ নম্বৰটো চাবা। জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহ প্ৰাণ মন, জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অসমীয়া মৰণ। আৰু 10 নম্বৰটো চাবা, কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল'ম বুলি ভাবিছে, বুজাই লিখা। আৰু 11 নম্বৰটো ডাইৰেক্ট স্কিপ কৰিবা, 2026 চনত আহিছিলে এই কুৱেশ্যনটো। ভাষা বিষয়ক, ইয়াৰ পৰা 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ গোটেইখিনি চাব লাগিব। নেক্সট তোমালোকৰ চেপ্টাৰটো হৈছে দৃষ্টান্তৰ। ইয়াৰ লেখকৰ নাম হৈছে হৰেকৃষ্ণ ডেকা। লেখকৰ নামকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিবা। ইয়াৰ পৰা তোমালোকৰ চাব লাগিব, ক নম্বৰটো স্কিপ কৰিবা, 1ৰ খ গ গহ অঙ, এই 4টা তোমালোকে পঢ়িবা। আৰু 2 নম্বৰটো পঢ়িব লাগিব, 2 নম্বৰটো ইম্পৰ্টেণ্ট আছে। 3 নম্বৰটো পঢ়িলে পঢ়িব পাৰা, বাট নপঢ়িলেও হ'ব, তোমালোকে ব্যাখ্যাৰ পৰা এইখিনি বনাই লিখিব পাৰিবা। 3 নম্বৰটো স্কিপ কৰি দিয়া। আৰু 4 নম্বৰটো ডাইৰেক্ট স্কিপ কৰিবা, কাৰণ এইটো 2026 চনত আহিছিলে, 2027 চনত নাহে, এইটো ৰিপিট নহয়। বাট হাফ ইয়াৰলি বা প্ৰি ফাইনেলত আহিব পাৰে, কিন্তু ফাইনেলত এইটো নাহে ডাইৰেক্ট। 5 নম্বৰটো পঢ়িবা, 5 নম্বৰটো ইম্পৰ্টেণ্ট আছে। আৰু 8ৰ ঘৰটো পঢ়িবা, এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ, আৰু এইটো ইম্পৰ্টেণ্ট আছে, এইটো ব্যাখ্যাটো পঢ়িবা। আৰু ভাষা বিষয়ক 1 2 3 4 গোটেইখিনি পঢ়িব লাগিব। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিলে। নেক্সট পাৰ্ট যদি তোমালোকৰ লাগে মোক কমেণ্ট কৰিবা, আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা, আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং ভিডিঅ'।